নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে পুনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। পাৰি আৰু চিঙি আছোঁ দাংবডি আৰু এইফালে মোৰ পিছফালে আছিলে বিলাহী। এইজনে কপালৰ লিখন বোলে নাযায় খণ্ডন, মানে কপালখন ফুটা, মানে ভাল নহয় কপালখন। আৰু সেয়াই আৰু এইফালে চাওক, গোটেইখন বিলাহী, 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 এইবোৰ বিলাহী গোটেই পকি নষ্ট হৈ গ'ল। গোটেই বাৰীখন মানে গোটেই বাৰীখন নষ্ট হৈ গ'ল। এনেকে ঘূৰাই দিছোঁ কেমেৰাটো, এই তালৈকে গোটেই এনেকে পকি গোটেই বাৰীখন আছে, চব নষ্ট হৈ গ'ল। বিক্ৰী কৰিব নোৱাৰিলোঁ, মানে দাম নাই, গম পাইছে নাই? বন্ধুসকল, লকডাউনৰ পিছত মই বিলাহী খেতি এইবাৰ কৰিছিলোঁ। লকডাউন কিমান, 19 চনত, 20 চনত লকডাউন লাগিছিলে। তেতিয়া 3 বিঘা বিলাহী খেতি কৰিলোঁ মই। 3 বিঘা বিলাহী মই 1 কেজিও বিলাহী বিক্ৰী কৰিব নোৱাৰিলোঁ। 3 বিঘা একদম চাকাচাক ভাল হৈছিলে বিলাহী, এই মানে 1 কেজিও বিক্ৰী কৰিব নোৱাৰিলোঁ। আৰু প্ৰথমতেতো এনেকুৱা লাগিছিলে নাখাওঁ তাৰমানে নিজে, কিন্তু পিছত আৰু খালোঁ, কিন্তু বিকা নহ'ল। আৰু এই বছৰ খেতি কৰিছোঁ, তাকে কৈছোঁ, মানে মই কৰাৰ কাৰণে হয়তো দাম নাই, কপালখন ফুটা বুলি কৈছোঁ। বিলাহীত মানে পইচাটো পোৱা যায় যদি দামটো হয়, কাৰণ বহুত ওলাইতো। কিন্তু এই বছৰ কি হ'ল, বিলাহীত এইবছৰ বিলাহী খেতিয়কে পইচা পোৱা নাই। আৰু তো এয়া দাংবডি চিঙা হৈ আছে বন্ধুসকল, তো দাংবডি ছিঙি আছোঁ। গতিকে বিলাহী চিলাহী বাদ দিছোঁ আৰু দাংবডি ছিঙি আছোঁ। হৈ আছে এইফালে মানুহজনী, কিমান আছে আৰু ছিঙিবলৈ? মানে বিলাহীটো নাই, দাংবডিয়ে মেকআপ কৰিছে অকণমান, এয়া আৰু শেষ হ'বলৈ হৈছে। যাব লগা হ'ল, সেইকাৰণে মানে চিঙাবলৈ আহোঁতে বহুত দেৰি লাগিলে। আৰু এতিয়া আদায় কৰিব পাৰোঁ নে নোৱাৰোঁ, ইমান জোৰ দিব পাৰোঁ চিঙাত, সেইটোৱে মেইন কথা দেই। বন্ধুসকল, এয়া চিঙো আৰু আৰম্ভ কৰি দিছোঁ। ময়ো আৰম্ভ কৰিছোঁ, মানে ছিঙি আছোঁ। এফালে যাব লগা হ'ল, তাৰ পৰা আহিয়ে মানে 1 মিনিটো ঘৰত নৰখিলোঁ, চিধা বাৰীলৈ আহিলোঁ আৰু এই ছিঙিছোঁ। কাৰণ যদি এইটো নিচিগো আজি, কালিলৈকে ফুলি যাব, ফুলি গ'লে নষ্ট হ'ব। আৰু আমাৰ মানে পাকঘৰ নচলে, আৰু সেইটোৱে পাকঘৰ নচলে, নহয়েই মানে। তো বন্ধুসকল, কামত ধৰোঁ। সেয়াই আৰু ক'লোঁ দেই, কপালখন ফুটা, বিলাহীত পইচা পাম বুলি ভাবিছিলোঁ, পোৱা নহ'ল। অলপ মেকআপ কৰিছোঁ দাংবডিয়ে, কামত ধৰোঁ আৰু পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ চেষ্টা কৰিম। এই সামৰণি মাৰিছোঁ।